নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আশা কৰিছোঁ সকলোৰে পঢ়া শুনা খুব ভালদৰে চলি আছে। এক্সাম প্ৰিপেয়াৰেশ্যন অসমীয়াত চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ অসম বুৰঞ্জীৰ পৰা বাছি 40টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ। অলপতে অনুষ্ঠিত হ'ব লগা অসম স্বাস্থ্য বিভাগৰ পৰীক্ষাত আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে আপোনালোক উপযোগী হোৱাকৈ আমি আপোনালোকলৈ 40টা অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক সহায় কৰিব। আমাৰ এটা টেলিগ্ৰাম গ্ৰুপো আছে, এক্সাম প্ৰিপেয়াৰেশ্যন অসমীয়াত নামৰ। আপুনি যদি ইচ্ছা কৰে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ টেলিগ্ৰাম গ্ৰুপটোত জইন হ'ব পাৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন, হৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ বাবে কলীয়া ভোমোৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধি কোনে প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ কমলেশ্বৰ সিংহই। আমাৰ দ্বিতীয়টো প্ৰশ্ন, সৰ্পস্তম্ভ ফলকখন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ LW শেক্সপিয়াৰে আৱিষ্কাৰ কৰিছিল। তৃতীয় প্ৰশ্ন, নাৰায়ণী মুদ্ৰা কোনটো জনগোষ্ঠীয়ে প্ৰচলন কৰিছিল? শুদ্ধ উত্তৰ কোচসকলে প্ৰচলন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ প্ৰচলিত টক্কাৰ ওজন কিমান আছিল? শুদ্ধ উত্তৰ 176 গ্ৰাম আছিল। পৰৱৰ্তী প্ৰশ্ন, কোচ ৰাজকুমাৰ গোহাঁই কমলে সজা গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰ 250 মাইল। ই কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ বিয়পি আছে। পৰৱৰ্তী প্ৰশ্ন, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজা হৈছিল? শুদ্ধ উত্তৰ নৰনাৰায়ণৰ দিনত সজা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনজন ৰজাই তন্ত্ৰ সাধনাৰ বাবে উমানন্দ দ্বীপত মন্দিৰ সাজিছিল? শুদ্ধ উত্তৰ গদাধৰ সিংহই সাজিছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ স্মৃতিত হাজোৰ ওচৰৰ পোৱামক্কা সজা হৈছিল? শুদ্ধ উত্তৰ চুলতান গিয়াছুদ্দিন আউলিয়াৰ স্মৃতিত সজা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কোন আছিল? শুদ্ধ উত্তৰ মহিৰংগ দানৱ আছিল। পৰৱৰ্তী প্ৰশ্ন, তেজপুৰৰ গ্ৰাণ্ট আৰু পৰ্বতীয়া প্লেটবোৰ কোনে কৰাইছিল? শুদ্ধ উত্তৰ বনমালাই কৰাইছিল। পৰৱৰ্তী প্ৰশ্ন, উলুবাৰীৰ তাম্ৰফলি, উত্তৰ বিলৰ দানপাত্ৰ আৰু নগাঁৱৰ দানপাত্ৰবোৰ কোনজন ৰজাৰ দিনৰ? শুদ্ধ উত্তৰ তৃতীয় বলবৰ্মনৰ দিনৰ। হৰপিয়াকা নগৰখনক দুৰ্জয় নাম কোনে দিছিল? শুদ্ধ উত্তৰ ৰত্নপালে দিছিল। ৰত্নপালে হৰপিয়াকা নগৰখনক দুৰ্জয় নাম দিছিল। 13 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন অসমত কেতিয়া হৈছিল? শুদ্ধ উত্তৰ 16শ শতিকাত হৈছিল। 14 নম্বৰ প্ৰশ্ন, কোচ ৰাজবংশৰ জন্মদাতা কোন আছিল? কোচ ৰাজবংশৰ জন্মদাতা আছিল হাৰিয়া মণ্ডল। পৰৱৰ্তী প্ৰশ্ন, চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। শুক্লধ্বজ আছিল চিলাৰায়ৰ প্ৰকৃত নাম। 16 নম্বৰ প্ৰশ্ন, শুক্লধ্বজক কিয় চিলাৰায় উপনাম দিয়া হৈছিল? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। শুদ্ধ উত্তৰ সুদক্ষ আৰু বেগেৰে সৈন্য পৰিচালনা কৰাৰ বাবে আৰু শত্ৰুপক্ষক চিলাৰ দৰে অতৰ্কিত আক্ৰমণ কৰিব পৰাৰ বাবেই শুক্লধ্বজক চিলাৰায়ৰ উপনামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, নৰনাৰায়ণ ৰজাই কোন চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ল 1565 চনত। 18 নম্বৰ প্ৰশ্ন, অনিৰুদ্ধৰ লগত উষাৰ বিবাহৰ কাহিনী বৰ্ণনা কৰা কুমাৰ হৰণ নামৰ অসমীয়া কাব্যখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ শংকৰদেৱে ৰচনা কৰিছিল। 19 নম্বৰ প্ৰশ্ন, ঘটক কোন জনগোষ্ঠীৰ নেতা আছিল? শুদ্ধ উত্তৰ কিৰাতসকলৰ নেতা আছিল। 20 নম্বৰ প্ৰশ্ন, মহাভাৰতৰ যুদ্ধত ভাগ লোৱা কামৰূপৰ ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ
ভগদত্ত আছিল। 21 নম্বৰ প্ৰশ্ন শোণিতপুৰ কোনজন ৰজাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰ বান ৰজাৰ ৰাজধানী আছিল। শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল। 22 নম্বৰ প্ৰশ্ন বৰ্মন বংশৰ প্ৰথমজন ৰজা কোন আছিল? শুদ্ধ উত্তৰ পুষ্য বৰ্মন আছিল। পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰথমজন ৰজা। 23 নম্বৰ প্ৰশ্ন জ্যোতিষ শাস্ত্ৰৰ প্ৰাচ্য নগৰী বুলি খ্যাত চহৰখন কোনখন আছিল? শুদ্ধ উত্তৰ প্ৰাগ জ্যোতিষপুৰ আছিল জ্যোতিষ শাস্ত্ৰৰ প্ৰাচ্য নগৰী। 24 নম্বৰ প্ৰশ্ন দাৰবতীয়া মন্দিৰৰ ধ্বংসাৱশেষবোৰ কাৰ নামত উৎসৰ্গিত কৰা বুলি ধৰা হয়? শুদ্ধ উত্তৰ শিৱৰ নামত। 25 নম্বৰ প্ৰশ্ন কোনজন ৰজাক কুমাৰ ৰজা বুলি জনা যায়, মানে বিয়া নপতা ৰজা বুলি জনা যায়? শুদ্ধ উত্তৰ কুমাৰ ভাস্কৰ বৰ্মনক। 26 নম্বৰ প্ৰশ্ন হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা ৰাজদূতজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ শংখবেগ আছিল। কুমাৰ ভাস্কৰ বৰ্মনে শংখবেগক হৰ্ষবৰ্ধনৰ ৰাজসভালৈ ৰাজদূত হিচাপে প্ৰেৰণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠিওৱা উপঢৌকনবোৰৰ ভিতৰত কি আছিল? শুদ্ধ উত্তৰ বেতেৰে সজা বস্তু আছিল। 28 নম্বৰ প্ৰশ্ন কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? শুদ্ধ উত্তৰ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। 29 নম্বৰ প্ৰশ্ন ভাস্কৰ বৰ্মনে নিধানপুৰ গ্ৰাণ্ট কাৰ নামত প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ ব্ৰাহ্মণসকলৰ নামত প্ৰদান কৰিছিল। 30 নম্বৰ প্ৰশ্ন হিউৱেন চাঙৰ বৰ্ণনা অনুযায়ী কামৰূপ ৰাজ্যৰ পৰিধি কিমান আছিল? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। শুদ্ধ উত্তৰ 6000 লি আছিল। 31 নম্বৰ প্ৰশ্ন কামৰূপত থকা হিন্দু মন্দিৰবোৰৰ বিশদ বৰ্ণনা ক'ত পোৱা যায়? শুদ্ধ উত্তৰ কামাখ্যা পুৰাণত পোৱা যায়। 32 নম্বৰ প্ৰশ্ন কোনজন ৰজাৰ দিনত বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰে? শুদ্ধ উত্তৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পাছৰ পৰাই। 33 নম্বৰ প্ৰশ্ন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধ উত্তৰ ৰজা শালস্তম্ভ। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰ হাৰুপেশ্বৰত আছিল। 35 নম্বৰ প্ৰশ্ন ম্লেশ্বৰ অধিপতি উপাধিৰে কাক জনা যায়? শুদ্ধ উত্তৰ শালস্তম্ভক জনা যায়। শালস্তম্ভক ম্লেশ্বৰ অধিপতি নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্ন তেজপুৰৰ হাজাৰা পুখুৰী কাৰ লগত জড়িত? শুদ্ধ উত্তৰ হৰ্ষবৰ্ধনৰ লগত জড়িত। 37 নম্বৰ প্ৰশ্ন ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ উপঢৌকনটো কি আছিল? শুদ্ধ উত্তৰ এটা টুপি আছিল। 38 নম্বৰ প্ৰশ্ন হিউৱেন চাঙৰ বৰ্ণনা মতে বংগোপসাগৰৰ পাৰৰ কোনটো বন্দৰ ভাস্কৰ বৰ্মাৰ অধীনত আছিল? শুদ্ধ উত্তৰ তাম্ৰলিপ্তি। 39 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? শুদ্ধ উত্তৰ হৰ্ষবৰ্ধন আছিল। 39 নম্বৰ প্ৰশ্ন তথা আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন ভাস্কৰ বৰ্মনে কোনখন মহাসভাত যোগ দিছিল? শুদ্ধ উত্তৰ প্ৰয়াগৰ মহাসভাত যোগ দিছিল। সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাক সহায় কৰাৰ উদ্দেশ্যেই আমাৰ এই ইউটিউব চেনেল এক্সাম প্ৰিপেয়াৰেশ্যন অসমীয়াত খোলা হৈছে। গতিকে আপুনি ছাবস্ক্ৰাইব কৰক, আপোনাৰ সহায় হ'ব। ধন্যবাদ।